Hello everyone, welcome back to our channel. আজি আমি আহিছোঁ মোৰ চেনেললৈ আৰু ল'ৰা ছোৱালীবিলাকৰ গৰমৰ বন্ধ আৰম্ভ হ'ল গতিকে অলপ নুফুৰালেনো কেনেকৈ হয় আহকচোন চাওঁ আমাৰে ধেমাজিৰ দদাইদেউ নিপুৱৰ দেৱৰ প্ৰচেষ্টাত এখন সুন্দৰ ৰিজৰ্ট এইফালে গাৰ্জেনবোৰ ৰখি আছে নিজৰ গাৰ্জেনবোৰ বাচ্চা লৈ আহিছে আৰু এয়া হৈছে আমাৰ ধেমাজি বিখ্যাত মৌচে আৰু ইয়াত সৰু ল'ৰা ছোৱালীয়ে আনন্দ বিনোদনৰ কাৰণে ধুনীয়াকৈ সাঁতুৰে অলপ টাইম শান্তি পায় আৰু সাঁতুৰি জলক্ৰিয়া কৰি সৰু ল'ৰা ছোৱালীবিলাকে ভালেই পায় আমি ডাঙৰ মানুহে যদি পালোহেঁতেন অৱশ্যে সিফালে আছে ডাঙৰ মানুহৰ এইখিনি সৰু ভাগ আৰু সিফালে ডাঙৰখিনি আছে সময় সুবিধা মিলিলে কেতিয়াবা সাঁতুৰিম আৰু এইফালে আমাৰ বাবুৱে ৰেষ্ট কৰি আছে পিছত সাঁতুৰিবা দেই বাবু পিছত সাঁতুৰিবা হ'ব এতিয়া এটা চৰ্দি লাগি আছে সেইকাৰণে পিছত সাঁতুৰিব বেচেৰাটো সাঁতুৰিব নাপালে